সৌদি আৰবত ৰহস্যজনকভাৱে মৃত্যু অসমৰ এজন যুৱকৰ। ৰহস্যজনকভাৱে মৃত্যু হোৱা যুৱকজনৰ ঘৰ হোজাই মুৰাদঝাৰত। এটা বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ হোজাই মুৰাদঝাৰৰ নাজিৰ হুছেইনৰ। সৌদি আৰবৰ জিদা চহৰত মৃত্যু মুৰাদঝাৰৰ নাজিৰ উদ্দিনৰ। হয়, পুনৰ বহিৰাষ্ট্ৰ সৌদি আৰবত মৃত্যু অসমৰ যুৱকৰ। যুৱকজন হোজাই জিলাৰ মুৰাদঝাৰৰ নাজিৰ হুছেইন। ৰহস্যজনক অৱস্থাত এটা কোঠাৰ পৰা উদ্ধাৰ যুৱকজনৰ মৃতদেহ। সৌদি আৰবৰ জিদ্দা চহৰত কৰ্মৰত আছিল যুৱকজন। 3 দিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। দীৰ্ঘদিনৰ পৰা সৌদি আৰবত কৰ্মৰত আছিল যুৱকজন। জানিব পৰা মতে মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে সৌদি আৰক্ষীয়ে। দেখা পাইছো যে 1 নম্বৰ শিবপুৰ গাঁৱৰ নাজিৰ হুছেইন নামৰ যুৱকজন সৌদি আৰবত কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰিছে। আৰু সামাজিক মাধ্যম যোগে গম পোৱা মতে 3 দিন পূৰ্বে যুৱকজনৰ মৃত্যু হৈছে আৰু আজি মৃতদেহ উদ্ধাৰ হোৱাৰ কথাটো প্ৰকাশ পাইছে। আমি দাবী কৰিছো এই মৃত্যুৰ তদন্ত হ'ব লাগে আৰু ভাৰত চৰকাৰে সৌদি আৰব চৰকাৰক এই কথাটো অৱগত কৰি যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি তেওঁৰ পিতৃগাঁৱলৈ আনিব লাগে। নিউজ ডেস্ক, এ নিউজ প্লাস।